আজি আমাৰ কচুগাঁও ব্লক বিপিএফৰ অধীনস্থ কাৰিকৰ গাঁৱৰ সান্তাল আদিবাসী ভাই বন্ধুবিলাকে যোৱা দিনবিলাকত তেওঁলোকে বিপিএফ দলৰ লগত জড়িত নাছিলে। তেখেতসকলে এতিয়ালৈকে ইউপিপিএল দল বা বিজেপি দলৰ লগত জড়িত আছিল আৰু তেওঁলোকৰ গাঁওখনৰ বিজেপি অথবা আমাৰ ইউপিপিএল দলৰো বিচিডিচিৰ সদস্য তেওঁলোকেও আছিল। কিন্তু দেখা গ'ল যিটো আশা লৈ পেলাই যিটো তেওঁলোকে উদ্দেশ্য লৈ আমাৰ ইউপিপিএল আৰু বিজেপি দলত তেওঁলোকে থাকি একেলগে কাম কৰিছিলে। যোৱা 4.5 বছৰত এই গাঁওখনৰ কাৰণে আমাৰ ইউপিপিএল চৰকাৰখনে একো কাম কৰিব নোৱাৰিলে। কোনো ৰাইজৰ উপকাৰ তেওঁলোকে একো কৰিব নোৱাৰিলে। কোনো সা সুবিধা তেখেতসকলে নিদিলে। ঘৰ পৰ্যন্ত যিমানখিনি আহিছিলে এইবিলাক ঘৰ আমাৰ হিতাধিকাৰীসকলৰ পৰা তেওঁলোকে খাটি দিলে। PMAY ঘৰ যি গৰীব দুখীয়া শ্ৰেণীৰ ৰাইজ তেখেতসকলে পাব লাগিছিল সেই গৰীব দুখীয়াসকলৰ নামত চেংচন হৈ অহা বিপিএফৰ আমোলত যিবিলাক আমি ছাৰ্ভে কৰি পেলাই চেংচন আহিবলৈ সুবিধা কৰি দিছিলোঁ আহিলে আৰু অহাৰ পাছতো এই অঞ্চলৰ ৰাইজে এইখন গাঁৱৰ ৰাইজে যিমানখিনি পাব লাগিছিল সেইখিনি নাপালে। এইবিলাক কিছুমান অজুহাত দেখুৱাই তেওঁলোকৰ ঘৰবিলাক কাটি কুটি দিয়া হৈছিল। যিমানখিনি আহিলে ইমানখিনি ঘৰ তেওঁলোকে যিবিলাক বনোৱাৰ বেলেকাত আমি দেখা পালোঁ যে তেখেতসকলে বহুত কৰাপশ্যন কৰিছে। বালি মছলা দিয়াৰ বেলেকাত চিমেণ্ট দিয়াৰ বেলেকাত ইমানে এটা নিম্ন মানৰ তেওঁলোকে ঘৰ বনালে যে মানুহ থকাটো কেতিয়াও যোগ্য নহয়। এবাৰ মই আহি পেলাই ইয়াত দেখিলোঁ চালোঁ আৰু সেইবিলাক কমপ্লেইন দিয়াৰ পিছত তেওঁলোকে তাৰ পাছত পুনৰ বনাবৰ কাৰণে ব্যৱস্থা ল'ব লগা হ'ল। এইবিলাক কিছুমান দুৰ্নীতি কিছুমান কুকৰ্ম আৰু ৰাইজৰ যিটো সা সুবিধা দিয়াৰ বেলেকাত তেখেতসকলে যে একো মনোযোগ দিয়া নাই, যাৰ কাৰণে ৰাইজে তেওঁলোকৰ দলৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে। ৰাইজৰ মনত ক্ষোভ আছে, ক্ষুব্ধ হৈছে আৰু তেওঁলোকে ইউপিপিএল দলটো ত্যাগ কৰি পেলাই আমাৰ এটা বিকল্প ৰাজনৈতিক দলৰ সন্ধানত নামি তেওঁলোকে বিপিএফ দলকে বাছনি কৰি ল'লে। আৰু বিপিএফ দলত আজি গোটেই এই আমাৰ কাৰিকৰ গাঁৱৰ যিমান ইউপিপিএল দল আছিল ইউপিপিএল দলৰ কৰ্মী আছিল তেখেতসকলে ইয়াত চবে গাঁৱৰ যিমান আছে চবে ইউপিপিএল দল ত্যাগ কৰি পেলাই বিপিএফ দলত আনুষ্ঠানিকভাৱে আজি যোগদান কৰিছে। আৰু এই যোগদান কৰাৰে তেওঁলোকক আদৰি জনোৱাৰ আমাৰ এটা কাৰ্যসূচী এইখন গাঁৱত আমি কৰিলোঁ। আমাৰ খুব সুখৰ বিষয়, খুব আনন্দৰ বিষয় আৰু আমাৰ উল্লেখযোগ্য এটা দিন হ'ল যে BCDCৰ আমাৰ মেম্বাৰসকলেও ইয়াত আমাৰ ইউপিপিএল দলটো ত্যাগ কৰি পেলাই বিপিএফ দলত যোগদান কৰিছে। মই ধন্যবাদ দিছোঁ এইখন গাঁৱৰ যিসকল উদীয়মান যুৱক আছে, যিসকল আমাৰ সমাজকৰ্মী ব্যক্তিসকল আছে, যিসকল আমাৰ শিক্ষিত আমাৰ সান্তাল ভাই বন্ধুসকল আছে, তেওঁলোকে ধৰিব পাৰিছে যে BTCত কোনে ৰাইজৰ কাৰণে কাম কৰা দল আৰু কোনে মাত্ৰ ৰাইজৰ ভোটটো লৈ পেলাই ক্ষমতা দখলৰ কাৰণে ক্ষমতাৰ ৰাজনীতি কৰা দল। এইবিলাক স্পষ্টভাৱে বুজিব যে তেওঁলোকে পাৰিছে। আৰু ইয়াৰ পিছত তেওঁলোকে যিটো সিদ্ধান্ত ল'লে যে BPF এটাই মাত্ৰ দল যিটো দলে নেকি সকলো জাতি জনগোষ্ঠীৰ হৈ পেলাই কাম কৰে, সকলো জাতি জনগোষ্ঠীৰ কাৰণে তেওঁলোকে চিন্তা কৰে, সকলো জাতি জনগোষ্ঠীক মৰ্যাদা অধিকাৰ প্ৰদান কৰে আৰু সেইটো দলৰ লগত থাকি পেলাই কাম কৰাটোকে আমাৰ জাতিটোৰ কাৰণে ভাল হ'ব, উন্নতিৰ কাৰণে ভাল হ'ব, অঞ্চলৰ কাৰণে ভাল হ'ব। এই কথাবিলাক তেওঁলোকে উপলব্ধি কৰি আজি BPF দললৈ আহি পেলাই যোগদান যে কৰিলে ইউপিপিএল বা বিজেপি দলটো ত্যাগ কৰিলে ইয়াৰ কাৰণে এই গাঁৱৰ এই অঞ্চলৰ ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ পৰা BPF দল এইখন অঞ্চলত আমি মজবুত এটা আমাৰ ভেটি আকৌ আমি পাইছোঁ। তেখেতসকলৰ মাজত সোমাই BPF দলে আকৌ কাম কৰিবৰ কাৰণে সুবিধা পাইছে আৰু BPF দলৰ লগত এই অঞ্চলৰ ৰাইজে লাহে লাহেকৈ চব আহি যাব মোৰ এটা দৃঢ় বিশ্বাস। দেখা গৈছে যে নিৰ্বাচন আৰু বেছি দিন নাই, তেনে সময়ত দেখা গৈছে কাম্পা বৰগয়াৰী বিজেপি ফালে যাব বুলি এটা চৰ্চা চলি আছে। ইফালে চন্দন ব্ৰহ্মাও গুচি গৈছে। এই ক্ষেত্ৰত BPFৰ কোনো প্ৰভাৱ পৰিব নেকি বা কাম্পা বৰগয়াৰী কিয় দল এৰিলে এই বিষয়ে কি ক'ব? কাম্পা বৰগয়াৰী ডাঙৰীয়াই BPF দল ত্যাগ কৰি পেলাই বিজেপিলৈ যাব বুলি যিটো প্ৰচাৰ হৈ আছে সেই কথাৰ কোনো মূল্য নাই, সেই কথাৰ কোনো সত্যতা নাই। বাহিৰত কোনে কি ধৰণৰ এটা কাহিনী ৰচনা কৰি পেলাই প্ৰচাৰ কৰিছে এইটো একমাত্ৰ BPF দলটোকে দুৰ্বল কৰাৰ এটা ৰাজনৈতিক অভিসন্ধি হ'ব পাৰে। এইটো আমাৰ
BPF দলৰ যেহেতু শক্তি BPF দলৰ যেটো গণভিত্তি আৰু আগন্তুক 2025 যে BPF দলে যে সরকার গঠন কৰিবলৈ যে আগবাঢ়ি আছে একমাত্ৰ BPF দলেহে BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ আস্থাভাজন এটা প্ৰিয় দল সেইটো সকলে যেহেতু জানে ইয়াৰ কাৰণে এতিয়া বিভিন্ন মানে কৌশল অৱলম্বন কৰি বিৰোধী দলৰ মানুহবিলাকে BPF দলটোকে দুৰ্বল কৰিবৰ কাৰণে মানে তেওঁলোকে কাম কৰিব অপপ্ৰচাৰ কৰিব প্ৰপাগাণ্ডা কৰিব লিডাৰৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰিবৰ কাৰণে চেষ্টা চলাব লিডাৰ আৰু কৰ্মীৰ মাজত এটা সম্পৰ্ক সেট কৰিবৰ কাৰণে বিচ্ছিন্ন কৰিবৰ কাৰণে চেষ্টা কৰিব এই ধৰণৰ এটা প্ৰপাগাণ্ডাৰ বাহিৰে অপপ্ৰচাৰৰ বাহিৰে মোৰ মানে ইয়াৰ ওপৰত কোনো মানে বিশ্বাসযোগ্য এটা কিবা মানে কি কয় যুক্তি আছে বুলি মই নাভাবোঁ কাম্পা বৰগয়াৰী BPF দল ত্যাগ কৰি পেলাই অন্য দললৈ নাযায় এইটো অসত্য এটা মানে ঘটনা এইটো অপপ্ৰচাৰৰ বাহিৰে বেলেগ একো নহয় আৰু BPF দল ৰাইজৰ দলহে ৰাইজে BPF দলটোকে ধৰি ৰাখিব ৰাইজে BPF দলক জীয়াই ৰাখিব আৰু ৰাইজক লৈহে ৰাইজৰ শক্তিক লৈহে BPF দল হৈ কাম কৰি থাকিব আৰু চৰকাৰৰ ৰাইজৰ দল ৰাইজৰ শক্তি ৰাইজৰ সমৰ্থন লৈহে মানে বহিবৰ কাৰণে BPF কাম কৰি আছে BPF দলৰ কোনজন নেতাই ক'ত গৈছে নগৈছে ইয়াৰ কাৰণে প্ৰভাৱ পৰিব নপৰিব এইটো আমাৰ কাৰণে মানে একো চিন্তনীয় বিষয় নহয় এইটো আমাৰ ভাবিব লগা কথা নহয় ৰাজনৈতিক দলবিলাকৰ আহিও যায়ও এইবিলাক চলি থাকে গতিকে কোনোবা যদি ওলাই গৈছে ইয়াৰ পিছত কোনোবা আকৌ বেলেগ দলৰ পৰা BPF দললৈ আহা সেইটো মানে সঘনে চলি আছে গতিকে দলৰ মাজত আহা যোৱা চলি থাকে যিহেতু এইটো আমি কিন্তু ইয়াৰ কাৰণে দলটো দুৰ্বল হ'ব বা দলৰ প্ৰভাৱ পৰিব তেনেকুৱা ভাবাটো অযুক্তিকৰ কথা দল শক্তিশালী সদায় আছে আৰু সদায় শক্তিশালী হৈ থাকিব এতিয়া বেলেগ এটা প্ৰশ্ন কৈছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰী কেবিনেটে এটা সিদ্ধান্ত লৈছে যে সমগ্ৰ অসমত ৰাজহুৱা স্থানত হোটেল ৰেষ্টুৰেণ্টত গো মাংস নিষিদ্ধ কৰিছে ইয়াৰ কিবা ৰাজনীতি কৰিছে না কি কৰে আপুনি কি ভাবে না এইটো অসম চৰকাৰৰ কেবিনেটৰ এটা ডিচিশ্যন তেখেতসকলে কোনটো দিশটো চাই মেলি এই সিদ্ধান্ত লৈছে আৰু ইয়াৰ দ্বাৰা দি সমাজত কি প্ৰভাৱ পৰিব নপৰিব আৰু ইয়াৰ দ্বাৰা দি সমাজৰ কি মানে উপকৃত হ'ব বা অপকৃত হ'ব ইয়াৰ বিষয়ে গোটেই দিশটো চাই মেলি তেওঁলোকে মানে তেখেতসকলৰ দলৰ যিটো সিদ্ধান্ত তেওঁলোকৰ দলৰ নীতি আদৰ্শ তেওঁলোকৰ মানে ইলেকশ্যন ইস্তাহাৰ আৰু তেখেতসকলৰ এজেণ্ডা মৰ্মে তেওঁলোকে কাম কৰিছে এতিয়া চৰকাৰত যিহেতু আমি নাই আৰু আমি বিৰোধী দলৰ এজন MLA হিচাপে যেহেতু আমি আছোঁ BPF দল বিৰোধীৰ শিবিৰত যেহেতু আছে চৰকাৰে ক্ষমতাত থাকি পেলাই তেওঁলোকে যিকোনো ধৰণৰ সিদ্ধান্ত ল'ব পাৰে যিকোনো ধৰণৰ তেওঁলোকে মানে এজেণ্ডা লৈ আগবাঢ়িব পাৰে এতিয়া অসম চৰকাৰে অসমত গো মাংস ৰাজহুৱা স্থানত খোৱা বা ইয়াৰ ব্যৱহাৰ কৰাটো যিহেতু বেন কৰিছে ইয়াৰ ৰিয়েকশ্যন মই ক'ব লগা বিষয় এইটো নহয় ইয়াৰ কাৰণে আমাৰ নিশ্চয় অসমবাসী ৰাইজে বা যিসকলে গো মাংস ভক্ষণ কৰে বা খায় তেখেতসকলে ইয়াৰ মানে ওপৰত গভীৰভাৱে নিশ্চয় চিন্তা চৰ্চা কৰি পেলাই তেওঁলোকে ৰিয়েকশ্যন দিব আৰু তেওঁলোকৰ ফালৰ পৰা মানে কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন আহে আগত আমি চাই লওঁ